আজিৰ যিটো আমাৰ প্ৰতিবাদী কাৰ্যসূচীটো এইটো অকল মই ক'ব বিচাৰিছোঁ যে এইটো অকল কাৰ্বি আংলঙৰ ইছ্যু নহয়। কাৰ্বি আংলং বৰ্তমানলৈকে অসমতে আছে, কাৰ্বি আংলং বৰ্তমান অসমতে আছে, কিন্তু ইয়াত থকা যিবিলাক নেকি অবৈধভাৱে আমাৰ Pgr-Vgr মাটিত যিবিলাকে নেকি বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ অভিযান কৰাটো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ নীতিধাধীন যিটো নেকি কাৰ্বি আংলং অট'নমাছ কাউন্সিল তেওঁলোকৰো ইকুৱেলি এটা ডিউটি আছে, ৰেছপনচিবল আছে। গতিকে এই মাটিটো কাৰ্বি আংলঙৰ ইছ্যু নহয়, সমগ্ৰ অসমৰ বাবে এইটো ইছ্যুটো। গতিকে এই ইছ্যুটো যাতে সোনকালে সমাধান হয় সেইটো আমি বিচাৰিছোঁ। কিন্তু যদি ইয়াত কিছু সংখ্যক ভোটৰ কাৰণে যদি তেওঁলোকে তুলিৰাম ৰংহাং ডাঙৰীয়াই Pgr-Vgr মাটি অবৈধভাৱে বসবাস কৰি থকা লোকক উচ্ছেদ কৰিম বুলি যিটো আমাক প্ৰতিশ্ৰুতি দিছিলে সেইটো প্ৰতিশ্ৰুতি যাতে সোনকালে প্ৰতিফলিত হ'ব লাগে। অন্যথা আমাৰ আন্দোলনটো তাতোকৈ গুৰুতৰভাৱে আমি কৰিবলৈ বাধ্য হ'ম, আৰু তাৰ বাবে যদি কিবা এটা আমাৰ যিটো পৰিস্থিতিটো যদিহে গুৰুতৰ হয় তেনেহ'লে তাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা আৰু সমভাৱে ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তথা ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াই বহন কৰিব লাগিব। হয় হয়, সেইটো পৰ্যায়টো চাওক। কাৰ্বি আংলং আৰু সমগ্ৰ অসমতে দল সংগঠন বুলি ক'লে অলেখ আছে, ইয়াত হিচাপ কৰিব নোৱাৰি। কিন্তু এই ইছ্যুটো যে অকল আমি কাৰ্বি ছাত্ৰ সন্থা আৰু KSYCয়ে যে আন্দোলন কৰিব লাগে সেইটো নহয়, কাৰণ ইছ্যুটো হৈছে সমগ্ৰ কাৰ্বি আংলং ৰাইজৰ বাবে বা অসমৰ ৰাইজৰ বাবে। কিন্তু কাৰ্বি আংলঙত থকা অকল কাৰ্বিবিলাকৰ যিটো দায়িত্ব নহয়, এইটো সমগ্ৰ অসমৰ ৰাইজৰ দায়িত্ব। গতিকে সেইটো আমি ৰিয়েলাইজেশ্যন কৰিবলৈ এইটো পৰ্যায়ত আমি গৈ পাইছোঁ। চেল্ফ ৰিয়েলাইজেশ্যনটো থাকিব লাগে, কাৰণ আজি অসমীয়া খিলঞ্জীয়াৰ ইয়াত অস্তিত্ব নাইকিয়া হ'ব ধৰিছে। আপোনালোকে চাওক, অসমৰ অসমীয়া খিলঞ্জীয়া ইয়াত যিটো নেকি অস্তিত্বটো নাইকিয়া হ'ব ধৰিছে, সেই অস্তিত্ব কেনেকৈ ৰক্ষা কৰিব লাগিব, সেই অস্তিত্বটো কেনেকৈ আমি সমভাৱে আগুৱাই যাব লাগিব ৰক্ষা কৰিবৰ কাৰণে, সেইটো পদক্ষেপটো আমি আজি ল'ব লগা হৈছে। অসমত আজি অসমে আজি আনন্দ কৰাৰ সময় আজি অসমীয়া হাতত নাই। কাৰ্বি আংলং বুলি ক'লে আজি গোটেই অসমবাসী অসমতে আমি আন্দোলন কৰাৰ প্ৰতি আমাৰ হাতত ইয়াতকৈ আমি বিশেষ ইয়াত আমি পাৰ্টি কৰা বা নতুন বছৰ এটা শুভেচ্ছা দিয়া বা সেইটো লৈ পেলাই আমাৰ সময় নাই। আমাৰ অসমীয়া আজি কাৰ্বি সমাজত কাৰ্বি ল'ৰাতে নিজৰ মাটি ভেটি আমি হেৰুৱালোঁ, আজি নিজৰ মাটি হেৰুৱালোঁ, আমি নিজৰ স্থানত আজি আমি মাৰ খাবলগীয়া হয়। নিজৰ স্থানত আমি গোটেইখিনি আমি বেদখলকাৰী আছে অনা অসমীয়া অনা কাৰ্বি ইয়াত আহি পেলাই গোটেইখিনি মাটি কাৰ্বিসকলৰ মাটি জোৰ জবস্তি দখল কৰা হয়, কাৰ্বিসকলক মাৰা পিটা হয়, কাৰ্বিসকল নিলাজ হ'বলগীয়া হয়। এইখিনি সময়ত আমি কিবা আনন্দত আমি ফূৰ্তি কৰিম নেকি? এইখিনি আমি ক'বলৈ আজি অসমত আমি অসমত আছোঁ, আমি কাৰ্বি আংলং এই জনগোষ্ঠী অসমৰ ভিতৰতে আছোঁ, অসমীয়াৰ লগত আমি একত্ৰিত আছোঁ। কিন্তু আজি হাতামপুৰীয়া অসমীয়াই কিন্তু আজি একত্ৰিত জৰিডাল ছিঙি পেলাই আজি অসম আজি শেষ। আজি কাৰ্বি আংলঙত আজি অসমীয়াৰ প্ৰতি কাৰ্বিৰ প্ৰতি আজি ৰক্ষণাবেক্ষণ কৰাৰ প্ৰতি কোনে থিয় হৈ থকা নাই। আজি আমি নিলাজ পাইছোঁ, আমি সেই নিলাজ হোৱাৰ কাৰণে আমি কি কৰিম কাৰ্বি আংলং? আমি হয় কাৰ্বি নিজৰ স্থান নিজৰ মাটি ভেটি, কিন্তু আমি সেই মাটি ভেটি আমি নিজৰ কাৰ্বিসকল মাটি ভেটি বুলি কোৱা আমি সেইখিনি ক্ষমতা আমাৰ হাতত নাই। এতিয়া আমাৰ এইখিনি দক্ষতা নাই। হয় আমাৰ হাতত সাহিত্য পৰিষদ আছে, কিন্তু সেই সাহিত্য পৰিষদো কিন্তু সেইটো আজি কোনো কামৰ সাহিত্য পৰিষদ হৈ থকা নাই। আজি নিজৰ মাটি আমি ৰক্ষণ কৰিব নোৱাৰোঁ, নিজৰ জনগোষ্ঠী আমি ৰক্ষণাবেক্ষণ দিব নোৱাৰোঁ, নিজৰ সন্মান আমি বচাব নোৱাৰোঁ। এতিয়া আমি কিহৰ কাৰণে কাৰ্বি হৈছোঁ, কিহৰ কাৰণে আমি অসমীয়া হৈছোঁ, কিহৰ কাৰণে আমি সাহিত্য পৰিষদ হৈছোঁ, সেইটো লৈ পেলাই আমি একো কৰিব নোৱাৰা হৈছোঁ। সেইকাৰণে আজি আমি গোটেইখিনি ত্যাগ কৰিছোঁ। আমি ৰিয়েলাইজ কৰিছোঁ যে আমি ইমান দিন ধৰি আমি একত্ৰিত নহয়, আমি ঐক্যবদ্ধ হৈ মাত মাতিব লাগিছিল, আমি ঐক্যবদ্ধ হৈ অসমীয়াই একেটাই মাত একেটা বল সেইটো দেখুৱাব লাগিছিল। কিন্তু সেই একেটা বল আমি দেখুৱাব নোৱাৰাৰ কাৰণে আজি অসমখন আমি বিভাজন হৈ পেলাই আজি অসমখন শেষ, আজি অসমীয়া শেষ। ভূপেন হাজৰিকাই কয় আজিৰ অসমীয়াই নিজক নিচিনিলে অসমৰ হাতলৈ যাব বুলি কথাষাৰ আজি এতিয়া সময় সমাগত হৈ আছে এতিয়া। সেইকাৰণে আজি অসমীয়াই প্ৰতিজন অসমীয়া
কাৰ্বি কোটিজন মানুহ আজি ৰিয়েলাইজ কৰিব লাগিব তেওঁলোকে ভাবিব লাগিব যে আজি যদি কাৰ্বি বা জনগোষ্ঠী বা অসমত যিমানখিনি খিলঞ্জীয়া আছে আজি যদি একত্ৰিত নহয় অসমখন বচাব নোৱাৰিম আজি কাৰ্বি আংলঙত মাৰা পিতা মানে নহয় আজি অসমত আমি অসমীয়াই আজি মাৰ খোৱা কাৰ্বিসকলৰ মাটি আজি অনা কাৰ্বি অসমীয়া আহি পেলাই দখল কৰা মানে আজি এই অসমীয়াই মাটি আজি লৈ গৈছে সেইটো লৈ পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক বাৰম্বাৰ আমি অনুৰোধ জনাইছোঁ যাতে এইখিনি ক্ষেত্ৰত যাতে তাহানিতে কোৱা ভূপেন হাজৰিকাদেৱে কোৱা আজিৰ অসমীয়াই নিজক নিচিলে অসমৰ হাতলৈ যাব বুলি কথাষাৰ যাতে এইখিনি কথা সময় সমাগত নহয় আৰু সেইটো যাতে আমি কাৰ্বিৰ প্ৰতি ৰক্ষণাবেক্ষণ দিব পাৰোঁ সেইটো লৈ পেলাই প্ৰত্যেকজন অসমীয়া অসমবাসীয়ে যাতে সেইটো লৈ পেলাই তেওঁলোকে চিন্তা কৰে সেইটো আজি আপোনালোকে দেখাইছে সমূহীয়া মুণ্ডন কৰিছে এইটো এটা ব্যতিক্ৰমী হেৰি হৈছে হয় সেইটো আমি জনগোষ্ঠী আজি মই ব্যক্তিগতভাৱে মই ৰংফাৰ আমুক লিপচং ৰংফাৰ বুলি সেইটো লৈ পেলাই কোৱা নাই আমি গোটেইখিনি ত্যাগ কৰিছোঁ কাৰণ আজি আমি অসমীয়াই অৰ্থাৎ আজি আমি এজন কাৰ্বি হিচাপে আমি গোটেইখিনি ত্যাগ কৰিছোঁ আমি গোটেইখিনি এইখিনি পৰ্যায়লৈকে আমি আহিবলগীয়া হৈছোঁ কাৰণ আজি নিজৰ মাটি ভেটি হেৰাই থকাৰ সময়ত আজি নিজৰ স্থানত আমি নিলাজ হোৱাৰ সময়ত আমি নিজৰ ব্যক্তিগত আজি সন্মান কাৰ্বিসকলৰ সন্মান অসমীয়া সন্মানৰ নথকাৰ সময়টো যদি আমি একত্ৰিত হৈ পেলাই মাত নাবাতো তেনেহ'লে এইখিনি বচাব নোৱাৰোঁ বুলি সেইটো আমি অনুভৱ কৰি পেলাই আমি এইখিনি পৰ্যায়লৈকে আমি গোটেই অসমবাসীয়ে যাতে প্ৰতিজন ব্যক্তিগত এইখিনি কথা তেওঁলোকে অনুভৱ কৰিব পাৰে সেইটো লৈ পেলাই আমি এইখিনি পৰ্যায়লৈকে আমি আহিছোঁ আজি